অহা 8 জুনত অনুষ্ঠিত হ'ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুঠ 26টা সমষ্টিৰ নিৰ্বাচন। শাসকীয় বিজেপি দলে নিজ দলৰ প্ৰাৰ্থীক বিপুল ভোটত জিকাবলৈ অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। বিজেপি প্ৰাৰ্থীৰ মাৰাথন প্ৰচাৰত বকলিয়াঘাটত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কাৰ্বি আংলঙত আগতেও বিৰোধী নাছিল, এতিয়াও বিৰোধী নাছিল। কাৰ্বি আংলঙত এইবিলাক কথা নিষ্পুৰত ভাল কৰি বহি কোৱা কথা এনেকে নিৰ্বাচনৰ মাজত। কাৰ্বি আংলঙৰ পৰা নেত্ৰকমল শৰ্মা ৰিপৰ্ট, নাৰদ লাইভ।